এই জলপানৰ বাটিটো দেখি বাৰু কাৰ জিভাৰ পানী পৰিছে কমেণ্টত জনাবলৈ নাপাহৰিব। হেল্ল' এভৰিৱান, পুনৰ স্বাগতম জনাইছোঁ মোৰ চেনেলত আপোনালোক সকলোকে। আৰু আজি লৈ আহিছোঁ খুব সুন্দৰ এটা ৰেচিপি ভিডিঅ' আপোনালোকৰ বাবে। আশা কৰোঁ আপোনালোকে নিশ্চয় ভাল পাব মোৰ এই ৰেচিপি ভিডিঅ'টো। এতিয়া যিহেতু গৰমো পৰিছে আৰু লগতে আহি আছে আমাৰ বহাগৰ বিহুটি, গতিকে বিহু যেতিয়া জলপান খোৱাটোতো হয়ে নহয় জানো। আৰু সেই জলপানকে মই সদায় বনাই থকাতকৈ অকণমান বেলেগ ধৰণেৰে বনাবলৈ চেষ্টা কৰিছোঁ। মই আজি বনাম বৰা চাউল, কিন্তু আমি বৰা চাউল সাধাৰণতে যিটো আমাৰ পৰম্পৰাগত অসমীয়া যিটো আমাৰ পদ্ধতি বনোৱাৰ, আমি ভাপত দি বনাওঁ বৰা চাউল, কিন্তু সেই বৰা চাউলকে অকণমান মই বেলেগ ধৰণেৰে বনাবলৈ চেষ্টা কৰিছোঁ। মোৰ বিশ্বাস আজি বৰা চাউলৰ ৰেচিপিটো আপোনালোকে নিশ্চয় ভাল পাব। আৰু কোনোবাই যদি এইদৰে খায় তেনেহ'লে কিন্তু কমেণ্টত জনাব মোক। এটা বস্তু কি হয়, আমাৰ সদায় একেধৰণে খাই আমনি লাগে, গতিকে সেই একেটা বস্তুকে যদি আমি অকণমান বেলেগ ধৰণেৰে বনাওঁ তেনেহ'লে তাৰ সোৱাদো বেলেগ হয় আৰু খায়ো ভাল লাগে। সেয়ে আজি মই একেধৰণেৰে ভাপত দি বনাই খাই থকা বৰা চাউলখিনিকে অকণমান নতুন ৰূপ দিবলৈ চেষ্টা কৰিছোঁ। গতিকে আপোনালোকে মোৰ লগত থাকি শেষলৈকে ভিডিঅ'টো চাওক আৰু কমেণ্ট কৰিব, কেনেকুৱা পালে লাইক কৰিব আৰু শ্বেয়াৰ কৰিব পাৰিলে ৰেচিপিটো। আৰু যিসকল নতুন আহিছে আজি মোৰ চেনেলত যোৱাৰ আগতে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব এটা কৰি যাবলৈ নাপাহৰিব। এনেকুৱা ধৰণৰ খুব সুন্দৰ সুন্দৰ ৰেচিপি ভিডিঅ'বোৰ মই আপোনালোকৰ বাবে আনি থাকিম। গতিকে ছাবস্ক্ৰাইব কৰি পেলাই তলৰ বেল আইকনটো লাহেকৈ প্ৰেছ কৰি দিব আৰু অলটো ক্লিক কৰি দিব, তেতিয়া মোৰ ন'টিফিকেশ্যনবিলাক আপোনালোকলৈ একদম প্ৰথমতে আহি যাব। গতিকে ব'লকচোন আগবাঢ়োঁ, দেৰি নকৰোঁ আৰু। এয়া ডাঙৰ কাপৰ জোখেৰে একাপ বৰা চাউল মই ৰাতিয়ে পানীত জিকাই থৈ দিছিলোঁ আৰু এয়া ৰাতিপুৱা একদম কোমলি গ'ল আৰু মই পানীৰ পৰা টুকি পেলাই এটা বাতিত থৈ দিছোঁ। আৰু বৰা চাউলখিনি মই একদম শুকাই যাবলৈ দিয়া নাই, কাৰণ শুকাই গ'লে ফৰফৰীয়া যদি হৈ যায় বৰা চাউলখিনি তেনেহ'লে জলপানটো বৰ ভাল নহ'ব। গতিকে তাত অকণমান পানীৰ ভাৱ থাকিব লাগিব। আৰু মই কেনেদৰে বনাওঁ এতিয়া চাওক। এয়া মই গেছৰ ওপৰত পাতি দিছোঁ এখন নন ষ্টিক কেৰাহী, আৰু ইয়াতে মই দি দিম এতিয়া এচামুচ বাটাৰ। এইদৰে ঘিউ আৰু ৰিফাইন দিও খাব পাৰি, মাজে মাজে আমি বনাই খাওঁ, কিন্তু আজি মই ভাবিলোঁ বাটাৰ দি বনাই খাই চাওঁ। খুব ভাল লাগে বাটাৰ দি খাবলৈ, আৰু আপোনালোককো দেখুৱাওঁ বুলি ভাবিছোঁ। যদি আপোনালোকে এতিয়ালৈকে বাটাৰ দি খাই পোৱা নাই তেনেহ'লে বৰা চাউল এইদৰে বাটাৰ দি বনাই খাবচোন, খুব ধুনীয়া টেষ্টি লাগে আৰু অকণমান নিমখীয়া ভাৱ এটা আহে, বৰ ভাল লাগে। আৰু এয়া দি দিছোঁ মই তেজপাতটো মই ভাঙি দিছোঁ, কাৰণ তেজপাত যদি ভাঙি দিয়া যায় তেনেহ'লে ইয়াৰ গুণটো আৰু বেছিকৈ ওলায়, সেইবাবে অকণমান মোহাৰি বা ভাঙি দিব লাগে তেজপাতটো। এতিয়া মই বাটাৰখিনি দি দিম কেইটামান কাজু আৰু খিচমিচ। আপোনালোকে নিজৰ ইচ্ছামতে দিব পাৰে, যদি খাবলৈ বেছিকৈ ভাল পায় তেনেহ'লে বেছিকৈ দিব, আৰু খাবলৈ যদি বেয়া পায় তেনেহ'লে কমাই দিলেই হ'ল, আৰু নিদিলেও কথা নাই, এইটো অপশ্যনেল হয় কাজু খিচমিচটো, কিন্তু দিলে বহুত ভাল লাগে খাবলৈ। আৰু এইখিনি মই অকণমান ৰঙচুৱা হোৱালৈ ভাজিম, আৰু গেছৰ ফ্লেমটো মোৰ একদম কমাই থোৱা আছে, নহ'লে পুৰি যাব। এয়া মোৰ ড্ৰাই ফ্ৰুটছখিনি একদম গল্ডেন ব্ৰাউন হৈ আহিছে, আৰু কালাৰটো চাওক কেনেকুৱা ধুনীয়া লাগিছে। আৰু এতিয়া মই বৰা চাউলখিনি অলপ অলপকৈ ইয়াতে ঢালি দিলোঁ। বৰা চাউলখিনিত কিন্তু অকণ পানী আছে, যিহেতু মই অলপ ভাজি পেলাই গাপ দি বনাম, গতিকে পানী অকণমান থাকিবই লাগিব। তেতিয়া কি হয়, বৰা চাউলখিনি একদম কৰকৰীয়া মানে ড্ৰাই হৈ নাযায়, আৰু অকণমান কোমল ভাৱ এটা থাকে, খাবলৈ ভাল লাগে। আৰু আপোনালোকে জানেনে বৰা চাউলৰ কিমান ঔষধি গুণ আছে। বৰা চাউলত জিংক থাকে, ভিটামিন বি থাকে, ফাইবাৰ থাকে, কাৰ্বহাইড্ৰেট থাকে, মিনাৰেল আৰু কম পৰিমাণে প্ৰ'টিন থাকে বৰা চাউলত, আৰু একদম ফেটছ নাথাকে বৰা চাউলত। গতিকে আপোনালোকে একদম বিনা চিন্তাই বৰা চাউল খাব পাৰে। আৰু এইখিনি মই চাওক লাহে লাহে একদম গেছৰ ফ্লেমটো কমাই ভাজি আছোঁ, আৰু মোৰ ভজা হৈ গৈছে। আৰু এতিয়া মই ঢাকোন মাৰি দিলোঁ আৰু একদম ফ্লেমটো কমাই লৈছোঁ। আৰু এতিয়া মই চাম অকণমান সিজিছেনে নাই। চাওক অকণমান আধা সিজা হৈ গৈছে, কাৰণ বৰা চাউলখিনিত যিহেতু অলপ পানী আছিলে, গতিকে সেই তাৰ পানী দিয়ে অকণমান সিজি গৈছে। আৰু এতিয়া মই আকৌ অকণমান সম্পূৰ্ণভাৱে সিজিবৰ বাবে ওপৰত পানী ছটিয়াই দিম। পানী ছটিয়াই এইদৰে গাপ দি বনাই থাকিব লাগে, তেতিয়া বৰা চাউলখিনি খুব ধুনীয়াকৈ এটা এটাকৈ একদম সিজি যায়। আৰু এয়া কালাৰ চাওক বৰা চাউলৰ, আৰু খাবলৈ খুবেই টেষ্টি হয়। আপোনালোকৰ চাগে জিভাৰ পানী পৰি গৈছে নহয় জানো। এইবাৰ এইটো প্ৰচেছত আপোনালোকে বনাই খাওক বৰা চাউল, সকলোৰে বাবা লওক, আৰু তাৰপিছত ভাবিব যে ইমান দিনে এইটো ৰেচিপি কিয় জনা নাছিলোঁ। এয়া মই অলপকৈ বৰা চাউলখিনিত পানী ছটিয়াই দিছোঁ, আৰু এতিয়া আকৌ মই ঢাকোন মাৰি পেলাই সম্পূৰ্ণভাৱে সিজিবলৈ দিম। বৰ বেছি সময় নালাগে, খুব বেছি 5 মিনিটমান সময়তে ৰেডি হৈ যায়, কাৰণ বৰা চাউলখিনি মই ৰাতিয়ে জিকাই থৈছিলোঁ। আৰু এয়া হৈ গ'ল মোৰ ৰেডি বৰা চাউলৰ জলপান, এটা খুব সুন্দৰ ৰেচিপি। আপোনালোকে এবাৰ ট্ৰাই কৰক। আৰু এতিয়া মই কিহেদি ছাৰ্ভ কৰিম বৰা চাউলখিনি চাই থাকক। বৰা চাউলৰ জলপান খাবলৈ খুব টেষ্টি হয়, আৰু লগতে ই আমাৰ
আৰু কিছুমান ঔষধি কাম কৰে লিভাৰৰ কাৰণে ভাল হাৰ্টৰ কাৰণে ভাল আকৌ আমাৰ হাড়ো মজবুত কৰে আৰু খুব বেমাৰ আজাৰ হৈ পেলাই যদি আমি দুৰ্বল হৈ যাওঁ তেনেহ'লে বৰা চাউলৰ জলপান যদি আমি ৰেগুলাৰ কেইদিনমান খাই দিওঁ বিশেষকৈ নতুন আঠা থকা বৰা চাউলটো আমাৰ শৰীৰৰ শক্তি বৃদ্ধি কৰে ব্লাড চুগাৰো কণ্ট্ৰল কৰে আৰু লগতে আমাৰ ইমিউনিটি ছিষ্টেমটোও ভাল কৰে গতিকে খাব আপোনালোকে বৰা চাউল আৰু এতিয়া মই দি দিছোঁ একদম ধুনীয়া ঘৰৰ বনাই থোৱা থপথপীয়া দৈ আৰু লগতে গুড় দি দিম গতিকে এতিয়া কেনেকুৱা পালে আজি মোৰ বৰা চাউলৰ জলপানৰ ৰেচিপিটো আপোনালোকে এইবাৰ বিহুত ট্ৰাই কৰক আৰু যিহেতু এতিয়া গৰমো আহি আছে গতিকে দৈ বৰা চাউল খাবলৈ খুবেই ভাল লাগে আৰু শেষত কেনেকুৱা পালে আপোনালোকে মোৰ এই ৰেচিপিটো জনাবলৈ নাপাহৰিব কমেণ্টত লাইক কৰিব আৰু লগতে যদি পাৰে ৰেচিপিটো শ্বেয়াৰ কৰিব আৰু নতুন যিসকল আজি প্ৰথম আহিছে মোৰ চেনেলত যোৱাৰ আগতে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ যাব এনেকুৱা ধৰণৰ খুব সুন্দৰ সুন্দৰ ৰেচিপিবোৰ মই আপোনালোকৰ বাবে আনি থাকিম আৰু তলৰ বেল আইকনটো প্ৰেছ কৰিবলৈ নাপাহৰিব আৰু লগতে অলটো ক্লিক এটা কৰি দিব তেতিয়া মোৰ নটিফিকেশ্যনবিলাক আপোনালোকে একদম প্ৰথমতে পাই যাব গতিকে আজিলৈ ইমানখিনিয়ে শেষলৈকে মোৰ ভিডিঅ'টি চোৱাৰ বাবে অশেষ ধন্যবাদ সকলো ভালে থাকক